প্ৰিয় বন্ধু বান্ধৱীসকল, আজি আপোনালোকৰ মাজলৈ মই 10টা মহৎ লোকৰ বাণী লৈ আহিছোঁ। আপোনালোকে ভিডিঅ'টি শেষলৈকে চাব বুলি আশা কৰিলোঁ। প্ৰথমে হৈছে, তোমাৰ লক্ষ্য স্থান ক'ত সেইটো যদি ঠিক কৰিব নোৱাৰা তেন্তে কোন পথে খোজ দিবা কেনেকৈ জানিবা? তোমাৰ লক্ষ্যই তোমাৰ পথ নিৰ্ধাৰণ কৰিব। এই বাণীটো আছিলে লিটনৰ। দ্বিতীয়তে আছিলে শিক্ষাই জীৱন, জীৱনেই শিক্ষা। এই বাণীটো আছিলে লজৰ। 3 নম্বৰতে আছিলে নিজক সদায় আনন্দত ৰাখিবা। আনন্দময়, উৎসাহী আৰু শক্তিমানৰ কাৰণেহে জগতখন, দুৰ্বল নিৰুৎসাহী মানুহৰ বাবে নহয়। এই বাণীটো আছিলে ওমাৰছনৰ। 4 নম্বৰতে যি মানুহৰ ধৈৰ্য শক্তি আছে তেওঁ অসাধ্য একো নাই। বাণীটো আছিলে বেঞ্জামিন ফ্ৰেংকলিনৰ। 5 নম্বৰ, আনক সমালোচনা কৰিবলৈ যোৱাৰ আগতে নিজক সমালোচনা কৰা। নিজে শুদ্ধ আৰু পবিত্ৰ হ'ব পাৰিলেহে আনৰ বিষয়ে মতামত দিয়াৰ যোগ্যতা অৰ্জন কৰিব পাৰিবা। এই বাণীটো দিছিলে চক্ৰেটিছ। 6 নম্বৰতে মানুহে যিমান কিতাপ পঢ়িবলৈ শিকে সিমানে ভাবিবলৈ শিকে। এই বাণীটো আছিলে জৱাহৰলাল নেহৰুৰ। 7 নম্বৰতে আমি যি জানো সি অতি সামান্য, আমি যি নাজানো তাৰ সীমা নাই। এই বাণীটো আছিলে পাৰ্লেছৰ। 8 নম্বৰ আছিলে কোনোৱে তোমাক সহায় কৰিব নোৱাৰে, নিজেই নিজৰ সহায় লোৱা। এই বাণীটো দিছিলে বুদ্ধদেৱে। 9 নম্বৰতে আছিলে এলেহুৱা মানুহৰ শৰীৰ পেলাই থোৱা চাবিৰ নিচিনা। ব্যৱহাৰ নকৰা চাবি যেনেকৈ মামৰে ধৰে, কামত নলগোৱা শৰীৰো সেইদৰে ৰোগ হয়। ব্যৱহাৰ কৰা চাবি যেনেকৈ চকচকীয়া, শ্ৰম কৰা শৰীৰো তেনে কটকটীয়া। তুমি যদি সৰহদিন জীয়াই থাকিবলৈ মন কৰা তেন্তে বহি সময় নষ্ট নকৰিবা। এই বাণীটো আছিলে ৰিচাৰ্ডৰ। আৰু 10 নম্বৰতে আছিলে সময়েই ধন। এই বাণীটো দিছিলে বেঞ্জামিন ফ্ৰেংকলিনৰ। আজি আপোনালোকলৈ 10টা বাণী আগবঢ়ালোঁ। আৰু আগলৈ এনেকুৱা ভিডিঅ'সমূহ পাই থাকিবৰ বাবে প্লিজ চেনেলটো লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিবা। ধন্যবাদ।